এইটো হৈছে হ'ল উত্তৰ গুৱাহাটীৰ মধ্যকণ্ড ঘাট আৰু ইফালৰ পৰা মই যাই আছোঁ বৰ্তমান ফেঞ্চি বজাৰত বগা মামা আছে, তাক লগ ধৰিম, লগ ধৰি কিনে মই GS ৰোডক লৈ যাম, সিও যদি পাৰে তাকো লৈ যাম। তো তাতে কিবা এটা ইণ্টাৰভিউ আছে, ইণ্টাৰভিউত লগ পাইছোঁ ডাইৰেক্ট। ভাই ইয়াৰে পৰা ডাইৰেক্ট GS ৰোড যাওঁ আৰু GS ৰোডত কাম আছে এটা আৰু ইণ্টাৰভিউ আছে তাতে ইণ্টাৰভিউ মানে কি এয়াৰপৰ্ট জবৰ অনলাইন কৰিছিলোঁ, তাতে ইণ্টাৰভিউ মাতছে, ইণ্টাৰভিউটো দিওঁ আৰু আহোঁ কি হয় চাওঁ, আৰু যদি হয় আৰু কি দেখা যাব পিছত কি হয় কি নহয়। তো চাই থাককচোন। আৰু গুৱাহাটীৰ GS ৰোডত আহি কি দেখা পালোঁ চাওকচোন, কি ধুনীয়া লাগিছে আৰু ইমান গৰমত যে বুলি আছে, তো অনুভৱটো কিবা এটা হৈছে মোৰ। তো মই নিজে ভাবিছোঁ ইমান গৰমত যদি মই খোজ কাঢ়োঁ না তে কেনেকৈ লাগিব। তো সেইটোৱে কি ধুনীয়াকৈ যাই আছে, তো চায়ে চবে। আৰু ভাই ইয়াৰ পৰা ডাইৰেক্ট ওলালোঁ ৰেপিডত আৰু ফাৰ্ষ্ট টাইম আজি প্ৰথমবাৰ উঠিছোঁ ৰেপিডত, কাৰণ আগে পিছে শুনি আছিলোঁ কিন্তু আজি উঠিলোঁ, ট্ৰাই কৰিলোঁ। আৰু ইয়াৰ পৰা ডাইৰেক্ট যাম মই মান্দাকাটাত বাইক থৈছোঁ লগৰ ল'ৰা এটা তাতে। তো বাইকখন লৈ কিনে এতিয়া যাম আৰু মই ঘৰত, কালি যিহেতু থাৰ্ড ইণ্টাৰভিউ আছে, তো তাতেও যাব লাগিব। তো যাতে 8টাই বাজিব, তো চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। আৰু এইফালে যিহেতু ভাই ফেৰীত উঠিব লগা হ'ল, কাৰণ আহিছোঁ সেই দিয়ে আৰু যাব লাগিব সেই দিয়ে, আৰু সেইটোৰ কাৰণে এতিয়া যাই আছোঁ সেইটো পাৰত মধ্যকণ্ড ঘাটলৈকে, ঘাটৰ পৰা মান্দাকাটা। তো চাই থাকক শেষলৈকে ভিডিঅ'। আৰু ভাই কালিয়ে খাইছিল, কালি খুৱাইছিলোঁ ইয়াক 200 টকাৰ, আৰু তাৰপিছত খুৱাই নাছিলোঁ। আজি আৰু 200 টকা মান 200-300 মানৰ খোৱাৰ পিছত আৰু মই খাব লাগিব সেইটোৰ কাৰণে। তো ইয়াক খুৱাই লওঁ, তাৰপিছত মই খাব লাগিব। আৰু ভাই এনেকৈ বাইকখনকো খুৱাই দিওঁ, ময়ো খাই লৈ কিবা এটা খাই লৈ তাৰপিছত এতিয়া যাই আছোঁ। আন্ধাৰে হ'ল আৰু কিবাকৈ মানে কি বৰষুণ পৰোকৈ আছে, তো বৰষুণ নপৰাৰ আগতে ঘৰ যাই পালে ভাল আছিল। আৰু এতিয়া পালোঁ নলবাৰী, আৰু নলবাৰীৰ পৰা 1.5 ঘণ্টামান লাগিব আৰু, কাৰণ আস্তে আস্তে যাই আছোঁ, বেছি হেৰি কৰা নাই সেইটো কাৰণে। তো আজিলৈকে মানে লগ পাই আছোঁ নেক্সট ব্লগত। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰক। চলো বাই।